নমস্কাৰ। কবিতাৰ শিৰোনাম বীজাণুকণা। অন্তঃগহ্বৰ শুকাইছে, ম্লান হৈ পৰিছে পৃথিৱী। ৰুধিব নোৱাৰা এক অদৃশ্য শক্তি, যাৰ হাতোৰাত কম্পিত বিশ্ববাসী। জন অৰণ্যত কিলবিলাই খিলখিলাই হাঁহিছে বৰষুণ জাক। জুৰুলি জুপুৰিকৈ কৰিছে গ্ৰাস, শিকলি ভঙাৰ প্ৰয়াসকো কৰি ছাৰখাৰ। বিশ্বব্যাপী চলাইছে এই ত্ৰাস। পাহাৰ ভৈয়াম দশদিশ কৰি একাকাৰ দানৱৰ সংহাৰ। এই বেলি বিহুৱতীজনীৰো মনৰ হেঁপাহ মনতে লুকাল। গছ বন সকলোতে সন্ত্ৰাস, কিজানিবা সেই বীজ কপৌতকৰ নাহৰতো। প্ৰয়োজনীয় আচবাব চুবলৈকো ভয়, জানোচা আগমন ঘটে শৰীৰত। ইটালী স্পেইন শক্তিশালী আমেৰিকা কোনোৱেই নাথাকিল বাচি। চীনৰ ইউহান চহৰৰ পৰাই সূত্ৰপাত অগ্নিপিণ্ডই কৰিছে খাণ্ডৱ দহন। ঈশ্বৰ আল্লাহ গড কৃষ্ণ সকলোৰেই একেটাই সমাধান। বিধ্বস্ত জনতাই কালৰ হাতত হাত ধৰি নিজকে গৃহবন্দী কৰাৰ। জয়াল এতিয়া আলি পদূলি, ৰাজপথো শূন্য। নগৰবোৰো হৈছে বিচৰণস্থলী, নাহৰ ফুটুকী লতা মাকৰি বাঘৰ। আকৌ আহিছে ঘূৰি সেই অতীতৰ দিনবোৰ, যেন অটব্য অৰণ্যৰেই মানৱ আমি। ঘাই শিপাডাল খেপিয়াই চোৱাৰ আহৰিয়ে আহৰি। এক মিটাৰ ব্যৱধান বৰ্তাই ৰাখি কলিজা পেলাইছো সাত। আকাশী সৰগ খহি পৰিছে, প্ৰতিষেধক হোৱা নাই সৃষ্টি। ৰক্তৰ হালধীয়া অংশৰে প্লাজমাৰ সহায়ত হৈছে চিকিৎসাৰ দিহা। জীয়াই থকাৰ আশাৰ ৰেঙনি বিলাইছে চিকিৎসাবিদ্যাই। প্ৰকৃতিয়েনো কিমান সহিব অন্যায় অত্যাচাৰ। আৱৰ্জনাৰে পুতি পেলাইছে সাগৰ নদী বিল। উদ্যোগসমূহেও চানি ধৰিছে নীলা সুবিশাল আকাশ। কেওফালে প্ৰদূষণৰ মহামেলাত হৈছে পৃথিৱীৰ জ্বৰ। সমগ্ৰ বিশ্বতে লাখৰো অধিক মৃতদেহেৰে বান্ধিছে পাহাৰ। মহান মহান বিজ্ঞানীয়েও হাৰ মানিছে এই অসুখক লৈ। উলিয়াব পৰা নাই সঠিক সমাধান আচলত যিওতো। ইয়াৰ আমঠু পৃথিৱীখন মনৰ ভিতৰত জুমি, নিৰুপায় নিৰুত্তৰ হৈ চকুলো টুকিছো অনাগত দিনবোৰৰ কথা ভাবি।